এবাৰ ভাবি চাওকচোন আপোনালোকে এখন কেব বুক কৰিছে আৰু তাত বহিলৈ দেখিছে যে ড্ৰাইভাৰৰ সিটটো চোন খালী আৰু গাড়ীৰ স্ক্ৰিনত কোনোবাই ভাৰ্চুৱেলি কৈ আছে যে গাড়ীখন কোনফালে যাব বা কিদৰে যাব এনেকুৱা হ'লে চোন মিছামিছি হৰ্ণ মাৰা বা অন্যমনস্ক হোৱাৰ বাবে ৰোড এক্সিডেণ্টছ হোৱা আদি প্ৰব্লেমবোৰ চোন সলভে হৈ যাব শুনিবলৈ অলপ ইম্প্ৰেক্টিকেল যেন লাগিছে নি বাৰু কিন্তু এনে সুবিধাৰ প্ৰচলন জাপান UAE সাউথ কোৰিয়া আদিৰ দৰে বহুতো ঠাইত ইতিমধ্যে হৈ আছে Is the future of the auto industry autonomous? Are these things really going to be a reality? নমস্কাৰ দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি পাতিম কেৱল গাড়ী আৰু গাড়ীৰ কথা কিয়নো যিবোৰ গাড়ীৰ কথা মই এতিয়া ক'বলৈ লৈছো সিহঁতক ড্ৰাইভাৰৰ প্ৰয়োজন নাই এয়া হৈছে টেকনলজিৰ গ্ৰোথৰ এক ৰিপ্ৰেজেণ্টেশ্যন আৰু সেয়া আমাৰ বাবে কিমান উপকাৰী বা অপকাৰী সেই বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰা হ'ব কিয়নো যদিও এনে ফিউচাৰিষ্টিক এপ্ৰ'চ ইতিমধ্যে ৰিয়েলিটিলৈ পৰিৱৰ্তিত হৈছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰাউডেড ষ্ট্ৰীট লাখৰ ওপৰৰ স্মল স্কেল ড্ৰাইভাৰ্ছ আদি ফেক্টৰসমূহৰ বাবে ইয়ালৈ ইনোভেশ্যন অহাটো অলপ কমপ্লেক্স হৈ পৰে প্ৰশ্ন কেৱল এইটোৱেই নহয় যে টেকনিকেলি এই ড্ৰাইভাৰলেছ গাড়ীবোৰে ইয়াত ৱৰ্ক কৰিব পাৰিবনে নাই ইয়াৰ লগতে এইটো প্ৰশ্নও আহি পৰে যে লাখ লাখ মানুহ যিয়ে গাড়ী চলাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ জীৱিকাৰ ফালে কি হ'ব যদিহে সঁচাই এই এপ্ৰ'চ আমাৰ ইয়াতো এপ্লাই হয় তেন্তে জীৱন নিৰ্বাহৰ বাবে তেওঁলোকে কৰিব কি যেতিয়া আমি ড্ৰাইভাৰলেছ কাৰ্ছ বুলি কওঁ তেতিয়া আমি সেইবোৰ গাড়ীৰ কথা কওঁ যিবোৰে কোনো হিউমেন ড্ৰাইভাৰৰ অবিহনেও ৰাস্তাত গাড়ী চলোৱা ট্ৰেফিক ছিগনেলবোৰক ভালদৰে ৰেছপণ্ড কৰা পেছেঞ্জাৰসকলক ভালদৰে ট্ৰান্সপৰ্ট কৰোৱা আদি সকলো কাম সমাধা কৰিব পাৰে প্ৰথমে এটা কুইক ৰিয়েলিটি চেক দি ল'ব খুজিছো এই ড্ৰাইভাৰলেছ শব্দটোৱে এক ধৰণৰ স্পেক্ট্ৰাম কঢ়িয়াই আনে আজিকালি বহু গাড়ীয়ে পাৰ্কিঙৰ এছিষ্টেন্স লেন কিপিং এডাপ্টিভ ক্ৰুজ কণ্ট্ৰল আদিৰ দৰে ফাংচনসমূহ ইতিমধ্যে ফুল অট'নমি কিছু লিমিটেড ৱেজত সমাধা কৰিব পাৰিছে প্ৰায়বোৰ ইণ্ডাষ্ট্ৰী ফ্ৰেমৱৰ্কতে বহুত লেভেলত অট'মেশ্যনৰ ব্যৱহাৰ কৰা হয় কিন্তু তাৰ মাজৰে একেবাৰে হাই লেভেলৰবোৰকহে সঁচায়ে ড্ৰাইভাৰলেছ বুলি ক'ব পাৰি গতিকে এনে গাড়ীসমূহ যদি আমাৰ ভাৰতৰ ৰাজপথলৈ অহাৰ কথা ভাবোঁ তেন্তে বৰ্তমান সেয়া এক ষ্টেজড ৰোল আউটৰ নিচিনাহে হ'ব প্ৰথমে ADAS অৰ্থাৎ এডভান্স ড্ৰাইভাৰ এছিষ্টেন্স চিষ্টেম প্ৰিপেয়াৰ হ'ব লাগিব তাৰ পিছত কিছু কণ্ট্ৰলড এৰিয়াত একেবাৰে লিমিটেড অট'নমাছ ফ্লিটছ ইউজ কৰি চাব লাগিব আৰু তাৰো বহু সময়ৰ পাছতহে ফুল্লি আনছুপাৰভাইজ ড্ৰাইভাৰলেছ গাড়ী আমাৰ চহৰবোৰত মুকলি কৰিব পৰা যাব যেতিয়া অট'নমাছ ভেহিকলছৰ কথা আহে তেতিয়া এই মেচিনবোৰে চেন্সাৰ্ছ কেমেৰাছ ৰাডাৰ LIDAR অনবোৰ্ড কম্পিউটাৰ্ছ GPS মেপ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কম্বিনেশ্যনক এক্সপ্লইট কৰে যাতে আশে-পাশে থকা এনভাইৰনমেণ্টক সেন্স কৰি আন গাড়ী মটৰ ৰাস্তা আদিৰ উমান লৈ ভালদৰে গাড়ী চলাই যাব পাৰে বৰ্তমান LIDAR সেন্সৰ ফিউজন ৰেডাৰ আদিৰ দৰে টেক কেমেৰা কিছু বেটাৰ হ'ব ধৰিছে লগতে ভাৰতৰ লেব টেষ্টিং এজেন্সিবোৰেও বিভিন্ন ধৰণৰ টুলছ আৰু ইণ্ডিয়া স্পেচিফিক ডাটা ছেটবোৰত ইনভেষ্ট কৰি আছে যাতে আমাৰ দেশৰ কণ্ডিশ্যনৰ লগত খাপ খাব পৰাকৈ এই ড্ৰাইভাৰলেছ কাৰৰ চিষ্টেমটো ৱৰ্কআউট হ'ব পাৰে কিন্তু এই কাম সহজ নহয় প্ৰতিদিনে আমাৰ ভাৰতত প্ৰায় 1200-1300 কাৰ এক্সিডেণ্টছ হোৱা দেখিবলৈ পোৱা যায় তাৰে ভিতৰত 450ৰ পৰা প্ৰায় 500 মান জনসাধাৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় গতিকে এনে এখন দেশ য'ত যাতায়াত ব্যৱস্থা ইমান বিশৃংখল অন্যমনস্ক হৈ গাড়ী চলোৱাৰ বাবে য'ত হাজাৰ হাজাৰ দুৰ্ঘটনা সংঘটিত হয় ট্ৰেফিকৰ তাপত য'ত গাড়ী চলাব নোৱাৰি তেনে ঠাইত এনে চিষ্টেম ৱৰ্কআউট হ'বলৈ নিশ্চিতভাৱে বহুত সময় লাগিব ARAIৰ দৰে এজেন্সিবোৰে অট'নমাছ চিষ্টেমটোক ইয়াত এপ্লিকেবল কৰাবৰ বাবে সেন্সৰ ভেলিডেশ্যন ইণ্ডিয়া স্পেচিফিক ট্ৰেফিক ইভেন্ট ডাটা ছেট ADAS টেষ্টিং আদিৰ দৰে কেপেবিলিটিজবোৰ বিল্ড কৰি আছে কিন্তু AI মডেলবোৰৰ বাবে হাই কোৱালিটি লোকেলাইজ ডাটাৰ প্ৰয়োজন লগতে ইনকনচিষ্টেণ্ট ৰোড মাৰ্কিং ট্ৰিকি চিটুৱেশ্যনবোৰত মানুহৰ জাজমেণ্টৰ ওপৰত নিৰ্ভৰ কৰা আৰু আনৰিলায়েবল মেপ আদি প্ৰব্লেমবোৰে এতিয়াও টেকনিকেল বটলনেক হিচাপে দেখা দিয়ে সহজভাৱে ক'বলৈ গ'লে হাৰ্ডৱেৰ আছে আৰু এলগৰিদমো কিছু সংখ্যক উন্নত হৈছে কিন্তু ভাৰতৰ ৰিয়েলিটিৰ লগত খাপ খোৱাৰ কথাটো
নিজৰ মাজতে একটা আছে আৰু এটা কথা ৰেগুলেশ্যন লায়াবিলিটি আৰু ল যদিহে ঠিকে নাথাকে তেন্তে টেকনলজি কেতিয়াও এক্সিষ্ট নকৰে কোনো এখন দেশৰ লিগেল ফ্ৰেমৱৰ্কেহে ডিটাৰমাইন কৰে ইমান সোনকালে তাত ডেভেলপমেণ্ট আহিব আমাৰ ভাৰতবৰ্ষত মটৰ ভেহিকল লবোৰ ৰিফৰ্ম হৈ থাকে আৰু ট্ৰান্সপৰ্ট পলিচিয়ে সেফটি আৰু ইনস্যুৰেন্স ৰেগুলেট কৰিবৰ বাবে কিছুমান গভৰ্ণমেণ্ট টুলছ প্ৰভাইড কৰে কিন্তু তাৰে মাজতে লিগেল স্কলাৰ আৰু পলিচি গ্ৰুপ বিলাকে ফ্ৰেমৱৰ্কৰ লায়াবিলিটিৰ ওপৰত ডিবেটো কৰি আছে যে সেয়া ড্ৰাইভাৰলেছ ভেহিকলবোৰৰ বাবে সুইটেবল হ'ব নে নহয় ইণ্টাৰনেশ্যনেল এক্সাম্পললৈ চালে দেখিম যে যিমানে অট'মেশ্যন বাঢ়িছে সিমানে মেনুফেকচাৰাৰ আৰু ছফ্টৱেৰৰ আৰু বেছি ডেভেলপমেণ্ট হৈ গৈছে ইণ্ডিয়ান এক্সপাৰ্টছৰ মতেও অট'মেশ্যনৰ লগত লায়াবিলিটিও লেভেল ৱাইজ গৈ থাকিব লাগে কিয়নো যেতিয়ালৈকে লায়াবিলিটি ইনস্যুৰেন্স আৰু ষ্টেণ্ডাৰ্ডবোৰ ক্লিয়াৰ নাথাকে তেতিয়ালৈকে লাৰ্জ মেনুফেকচাৰাৰ আৰু ফ্লিট অপাৰেটৰৰ ফালে কাম কৰাটো সম্ভৱ নহয় অট'নমিয়ে তেতিয়াহে ভালদৰে কাম কৰে যেতিয়া গাড়ীবোৰে হাই কোৱালিটি মেপ ৰিলায়েবল GPS ভাল ৰোড মাৰ্কিংছ আৰু কনচিষ্টেণ্ট ডিজিটেল চাইনেজৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰে আমাৰ ইণ্ডিয়াত কেৱল এখন চহৰৰ মাজতে চেলুলাৰ কানেক্টিভিটিৰ বহুত গেপ গতিকে সমগ্ৰ দেশজুৰি সেই গেপ আঁতৰাবলৈও সময় লাগিব অথৰিটিজ আৰু প্লেনাৰবোৰে ফিজিকেল ডিজিটেল টেষ্টিং পাৰ্ক ইমেজিন কৰি মেপিং ইনিচিয়েটিভ ইম্প্ৰুভ কৰিছে যাতে টেষ্টিঙৰ বাবে কণ্ট্ৰলড এনভাইৰনমেণ্ট পোৱা যায় ইয়াতকৈ আৰু অধিক ডেভেলপমেণ্টৰ বাবে ভালেমানখিনি পাব্লিক ইনভেষ্টমেণ্টৰ প্ৰয়োজন লগতে লাগিব ৰোড ইম্প্ৰুভমেণ্ট হাই ডেফিনেশ্যন মেপিং ট্ৰেফিক ছিগনেল ষ্টেণ্ডাৰ্ডাইজেশ্যন আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ৰবাষ্ট এইবোৰৰ অবিহনে টেকনলজি থকা আৰু নথকা একেই কথা এতিয়া অলপ আমাৰ হিউমেন চাইডটোলৈ আহিম আমাৰ ভাৰতৰ বহু শতাংশ লোকেই টেক্সি অটোৰিক্সা ট্ৰাক ৰেপিডো আদি চলাই জীৱন নিৰ্বাহ কৰি আহিছে আৰু টেক এডাপ্টেশ্যনৰ ফলত ইতিমধ্যে তেওঁলোকৰ জব ছিকিউৰিটিৰ ক্ষেত্ৰত কিছু প্ৰেছাৰ আহি পৰিছে और अगर आप ड्राइवरलेस कार लाएंगे तो ये लोगों की नौकरियां जाएगी যদিহে সম্পূৰ্ণৰূপে ড্ৰাইভাৰলেছ কাৰ্ছ আহি যায় তেন্তে তেওঁলোকৰ ইনকাম চ'ৰ্চৰ ফালে সমস্যা আহি যাব পিছে ইতিহাসৰ পাত লুটিয়ালে এইটোও দেখিবলৈ পোৱা যায় যে টেকনলজিয়ে যেতিয়াই কোনো জব ডেষ্ট্ৰয় কৰে লগে লগে নতুন জবছ ক্ৰিয়েটো কৰে নতুন জব ক্ৰিয়েট হ'ব গাড়ীবোৰৰ মেইনটেনেন্স ছুপাৰভিজন ডাটা লেবেলিং ৰিম'ট অপাৰেশ্যন আদিৰ ক্ষেত্ৰত কিন্তু এই সকলোবোৰে হাই স্কিলৰ কাম হ'ব এতিয়া প্ৰব্লেমটো আহিব টাইমিং আৰু স্কেলৰ কিয়নো পুৰণা কামটোৰ পৰা ডিছপ্লেচ কৰাৰ লগে লগে নতুন কাম শিকাটো সহজ নহয় যদিহে কামবোৰ বেছি হাই স্কিল থাকে তেন্তে সহজে শিকাৰ সমস্যাটো থাকিবই এতিয়া আমাৰ ইণ্ডিয়াই যদি এই মানুহখিনি পিছ পৰি নোযোৱাকৈ অট'মেশ্যনক আঁকোৱালি ল'ব বিচাৰে তেন্তে পলিচি মেকাৰ্ছ আৰু ইণ্ডাষ্ট্ৰীবোৰে মিলি ট্ৰানজিশ্যন প্লেন ডিজাইন কৰিব লাগিব য'ত ফেজ ৱাইজ ডেভেলপমেণ্টৰ ষ্ট্ৰেটেজি থাকিব প্ৰথমে ৰাস্তা তথা আমদানি ডেভেলপমেণ্টৰ পৰাই আৰম্ভ কৰিব লাগিব লগতে লাৰ্জ স্কেল ৰিস্কিলিং প্ৰগ্ৰেমছ কণ্ডাক্ট কৰি ড্ৰাইভাৰসকলক স্কিল কৰি তুলিব লাগিব যাতে তেওঁলোকে বেলেগ জব বিচাৰি ল'ব পাৰে NITI আয়োগৰ ৰিচেণ্ট পলিচিয়ে টেষ্ট বেডছ বিল্ড কৰিব খুজিছে আৰু এটা ছফ্টৱেৰ লেড এপ্ৰ'চ পাব্লিক প্ৰগ্ৰেমছবোৰৰ লগত সংযোগ কৰি ৱৰ্কাৰবোৰক ৰিস্কিল কৰাৰ কথা ভাবিছে কিন্তু মেইন কথাটো হৈছে যে টেকনলজিৰ পলিচি ছ'চিয়েল পলিচিৰ লগত খাপ খোৱাকৈ তৈয়াৰ হ'ব লাগে এটা যদি ৰিয়েলিষ্টিক ভিউ পইণ্ট দি চাব যাওঁ এই চিটুৱেশ্যনটোত উইনাৰো আছে লুজাৰো আছে উইনাৰ্ছত আহিব কম্পিউটাৰ চিষ্টেম যাৰ ছেফটিৰ ওপৰত গুৰুত্ব বাঢ়িব মবিলিটি চেলেঞ্জেছ ফেচ কৰি থকা মানুহে ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত ইয়াৰ পৰা বেনিফিটছ পাব ইয়াৰ লগত জড়িত কোম্পানীজবোৰৰো লাভ হ'ব লছ হ'ব সেই ড্ৰাইভাৰসকলৰ যিয়ে সৰু সুৰা গাড়ী অ'ন কৰে যাৰ বেছি স্কিলো নাই বা বেছি স্কিল শিকিবৰ বাবে ক্ষমতাও নাই গতিকে এতিয়া যদি প্ৰশ্ন কৰা যায় যে ইণ্ডিয়ালৈ ড্ৰাইভাৰলেছ কাৰ্ছ অহাটো সম্ভৱ নে তাৰ উত্তৰটো হ'ব হয় সেয়া সম্ভৱ কিন্তু তাৰ বাবে লাগিব বহুখিনি সময় প্লেনিং আৰু স্কিলছ আজিলৈ ময়ো ইমানতে ভিডিঅ'টি সামৰিব খুজিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে